নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিপিল মৰাণে আপোনালোক সদৌতিলৈ সাদৰ সম্ভাষণ জনাই পুনৰ আজি আন এটি কবিতালৈ আহিছোঁ। আজিৰ কবিতাৰ শিৰোনাম হাই নিবনুৱা। চাকৰিৰ পিছত দৌৰি দৌৰি কুকুৰৰ বয়স 2.5 গুণ গ'ল। এতিয়া পকা চুলি খজুৱতি বাঢ়িছে, উঠিবোৰেও বাঁহ সাজিছে। দাড়ি গোটবোৰ দীঘল হৈছে, পকা চুলি মাথা ঘোলা হোলা। শুকান বিৰিটো হুপি হুপি চুটি হৈ যায়, গাল মুখ সোমাই। আধা খোৱা বিৰিটো দূৰলৈ দলিয়াই দি উদ্যমেৰে অনুপ্ৰাণিত হয়। গধূলি চুলাইৰ ভাতি আকাশত চাং পাতে, সপোন দেখে। নেদেখা নদীৰ সিপাৰে উদ্যান গঢ়ে। উভতনি পথত বমি কৰে। মাতাল শৰীৰক বলাব নোৱাৰি ক্ৰমশ শুই পৰে পথাৰত দাঁতি দাঁতি। দুখবোৰ পাতলিছে, টেঙা টেঙা উগাৰ আহিছে। দৰিদ্ৰতাৰ গ্ৰাসত নিবৰুৱাৰ জীৱন, চুলাইৰ ভাতি নতুবা যোৱাৰ আলাদা। কেতিয়াবা কানিহাল, আকৌ কেতিয়াবা জুহাল। খাদ্যৰ অন্বেষণে ভাগৰিছে মদাহীৰ পৃথিৱী এইখন। পৰিৱৰ্তন আনিছে গোট খা কানিৰ লগত পুৰণি বন্ধুত্ব। নতুনকৈ পাউডাৰ খাই শিকিছে, বাহ কি মজা। নিচাই তেওঁৰ পেচা, নিৰ্লজৰ দৰে আতাহ পাৰি জমাই থাকে যোৱাৰ আলাদা। পাত বেচা টকা কেইটা উদং হয়, আকৌ আহে আকৌ যায়। ভগৱানক তুতি কৰে, এবাৰ টিকেট খেল লগাই দে না। নাঙঠ হৈ পৰিল জানো, নেতিবাচক ধাৰণাই বতালি মাথা খুলিছে। ক্ৰমশ আন্ধাৰ আহিছে, পৰিৱৰ্তন আনিছে প্ৰকৃতিৰ, সমাজৰ, ব্যক্তিগত আৰু পৰিয়ালৰ। দুভাগ কাটি খালী বটল খালী মোনালৈ ঘৰলৈ গৈ আছে। নাই একো অৱদান নিবনুৱা জীৱনৰ। সমাপ্ত। কবিতাটি ইমানেই আছে। আশা কৰোঁ বন্ধু বান্ধৱে ভাল পাইছে। লাইক শ্বেয়াৰ কৰি দিব, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।